নমস্কাৰ, মোৰ নাম কংকন বৰা। মই কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁও অঞ্চলৰ বাসিন্দা। বৰ্তমান নেপাত হৈ থকা অসম পুলিচ সাব ইন্সপেক্টৰ ট্ৰেইনিঙৰ এজন ট্ৰেইনী হয়। ৰিচেণ্টলি আমাৰ নেপাত 1 মাহ কমপ্লিট হৈ গ'ল। ইয়াৰ আগতে মই কোনোদিন ঘৰৰ বাহিৰত থকাৰ বিশেষ অভিজ্ঞতা নাছিল। এয়াই প্ৰথম নেপাত। মৰমৰ ঘৰখন বা নিজৰ ঠাইখিনি এৰি আহোঁতে বহুতখিনিয়ে বেয়া লাগিছিল, কিন্তু যেতিয়া ইয়াতে আহি পালোঁ, ইয়াতে কিছু সময় পাৰ হ'ল, তাৰ লগে লগে ইয়াৰ লগত এডজাষ্টমেণ্ট হৈ গ'ল। ইয়াত আমাৰ দিনটো বহুত ব্যস্ততাৰ মাজেৰে পাৰ হয়। ৰাতিপুৱা অতি সোনকালে মেক্সিমাম 3:30 বজাত বা কেতিয়াবা 4টা বজাত উঠি পেলাই সোনকালে পিটিৰ কাৰণে যাব লাগে। তাৰপিছত পিটিৰ পৰা আহি ব্ৰেকফাষ্ট কৰি এগেইন আমাৰ ইনডোৰ ক্লাছ থাকে। ইনডোৰ ক্লাছৰ পৰা আহি লাঞ্চ কৰি আবেলি আউটডোৰ ক্লাছৰ কাৰণে যাব লাগে। তো দিনটো বহুতখিনি ব্যস্ততাৰ মাজেৰে পাৰ হয়। নিজৰ কাৰণে বা বেলেগ কামৰ কাৰণে বিশেষ সময় পোৱা নাযায়। ইয়াত আমি সন্মুখীন হোৱা মেইন চেলেঞ্জৰ বিষয়ে ক'বলৈ গ'লে ক'ব লাগিব টাইম মেনেজমেণ্টৰ বিষয়ে। দিনটো ইমানখিনি ব্যস্ততাৰ মাজত থাকিও আকৌ আহি পেলাই পঢ়াটো বা কোৰ্চখিনিৰ লগত নিজকে আগুৱাই লৈ যোৱাটো বহুত কষ্টকৰ হয়। ৰাতিপুৱা উঠাৰ কথাটোৱে ক'ব লাগিব, কাৰণ আমাৰ যিটো সাধাৰণ জীৱনশৈলী তাতে ইমান সোনকালে উঠা অভ্যাসটো নাথাকে। আৰু ইয়াতে যিহেতু আমি অতি সোনকালে উঠিব লগা হয়, 3:30 4টা বজাত উঠি আমাৰ 5 বজাৰ পৰা যিহেতু পিটি থাকে, গতিকে ৰাতিও সোনকালে শুব লগা হয়। চ' টোটেল লাইফষ্টাইলটোৱে ইয়াতে চেঞ্জ হৈ যায়। ইয়াৰ যিয়ে নহওক, এতিয়া আমি পাব্লিক ছাৰ্ভেণ্ট হয়। দেশৰ বা ৰাইজৰ সেৱাৰ বাবে হিউমেন ৰিচোৰ্চৰ প্ৰটেকশ্যনৰ বাবে প্ৰশিক্ষণ ল'বলৈ আমাক ইয়াত পঠোৱা হৈছে। গতিকে ভালদৰে ট্ৰেইনিং কমপ্লিট কৰি যাতে এজন ভাল আৰক্ষী বিষয়া হ'ব পাৰোঁ, সেইটোৱে আমাৰ লক্ষ্য। সৰ্বশেষত যিখিনি পুলিচলৈ আহিব খোজা এছপিৰেণ্ট, যিখিনি এতিয়া AB UB বা অন্য ক্ষেত্ৰত পুলিচলৈ আহিবৰ চেষ্টা কৰি আছে, তেখেতসকলে অলপ মটিভেশ্যন পাব বুলি এই ভিডিঅ'টো বনোৱা হৈছে। চ' এইখিনিয়ে কৈ পেলাই আজি সামৰিব ওলাইছোঁ। জয় হিন্দ।